বাইহাটা চাৰিআলিস্থিত মেডিচিন হাউচৰ প্ৰশংসনীয় পদক্ষেপ। মেডিচিন হাউচৰ সৈতে আজিৰে পৰা সংলগ্ন হ'ল ডায়েবেটিছ আৰু থাইৰয়ড ক্লিনিক। কামৰূপ জিলাৰ বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ ৰাইজৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অন্যতম এখন ফাৰ্মাচী এই মেডিচিন হাউচ। বৰ্তমান সময়ত ডায়েবেটিছ অথবা বহুমূত্ৰ ৰোগীৰ লগতে থাইৰয়ড ৰোগী যথেষ্ট হাৰত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মেডিচিন হাউচে এই দুয়োটা বেমাৰৰ উন্নত মানৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। আজি বিনামূলীয়াকৈ সকলো ডায়েবেটিছ ৰোগীৰ পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা কৰিছে। আজি পুৱা 8 বজাৰ পৰা লানি নিচিগা ৰোগীৰ সমাগম হোৱা দেখা যায়। প্ৰসিদ্ধ বিশেষজ্ঞ চিকিৎসক ডক্টৰ অৰ্জুন শৰ্মাই ডায়েবেটিছ আৰু থাইৰয়ড ৰোগীৰ সকলৰ পৰীক্ষা নিৰীক্ষা কৰি সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰে। আজিৰ পৰা নিয়মীয়াকৈ ডায়েবেটিছ আৰু থাইৰয়ড ৰোগীৰ চিকিৎসা আৰু পৰীক্ষা নিৰীক্ষা ইয়াত উপলব্ধ হ'ব বুলি মেডিচিন হাউচৰ স্বত্বাধিকাৰী ঋতু ডেকাই জানিবলৈ দিয়ে। নমস্কাৰ, মোৰ নাম ডক্টৰ অৰ্জুন শৰ্মা। মই ডায়েবেটিছ আৰু থাইৰয়ড স্পেচিয়েলিষ্ট। আজি আমাৰ মেডিচিন হাউচত আজি ডায়েবেটিক আৰু থাইৰয়ড ক্লিনিকৰ অ'পেনিং হৈছে, যাৰ যিটো কাৰণে আজি আমি ফাৰ্ষ্ট ডে হিচাপে আমি ফ্ৰী হেল্থ চেকআপ কৰি আছোঁ, য'ত মানুহসকল যিসকল আহিব তেওঁলোকৰ বিনামূলীয়া ডায়েবেটিছ পৰীক্ষা, থাইৰয়ডৰ পৰীক্ষা, লিপিড প্ৰফাইল পৰীক্ষা কৰা হ'ব আৰু তাৰ পিছত তেওঁলোকৰ যদি কিবা বেমাৰ আছে সেই হিচাপে আমি বিনামূলীয়া চিকিৎসা প্ৰদান কৰিম বুলি আজি আমি আৰম্ভ কৰিছোঁ। ইয়াৰ পাছতো আমাৰ এই ক্লিনিকটো চলি থাকিব। আমাৰ মেডিচিন হাউচৰ আণ্ডাৰত এই ডায়েবেটিছ ক্লিনিকটো চলি থাকিব। মই ৰাইজলৈ অনুৰোধ যে কাৰোবাৰ যদি ডায়েবেটিছ আছে, থাইৰয়ড আছে, আমাৰ ক্লিনিকলৈ আহিব পাৰে আৰু আমাৰ ইয়াতে উন্নত মানৰ চিকিৎসা পাব বুলি মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। আজিকালি দেখা যায় যে বহুত কম বয়সীয়া ল'ৰা ছোৱালীৰো ডায়েবেটিছ হোৱা দেখা যায়, গতিকে এই ক্ষেত্ৰত কি হ'ব? আজিকালি যিটো কম বয়সৰ ল'ৰা ছোৱালী ডায়েবেটিছ হয়, জেনেৰেলি আমি দেখা পাওঁ ডায়েবেটিছটো আচলতে কোৱা হয় লাইফষ্টাইল ডিজিজ। তাৰমানে আমি আজিকালি নিজৰ ঘৰুৱা খাদ্যবোৰ বাদ দি, পুৰণি খাদ্যবোৰ বাদ দি আমি ৱেষ্টাৰ্ণ খাদ্য বা আমাৰ ইনএক্টিভিটি, ফিজিকেল এক্টিভিটিবোৰ কমাই দিছোঁ। তো সেইটো এটা মেজৰ কাৰণ হয় ডায়েবেটিছৰ কাৰণে। আমাৰ যি ফ্ৰী হেল্থ চেকআপ আছিল, আপোনাৰ চুগাৰ, থাইৰয়ড এইবিলাকৰ ফ্ৰী হেল্থ চেকআপ চলিছে। আজিৰ পৰা আপোনাৰ মেডিচিন হাউচ আপোনাৰ চুগাৰ আৰু থাইৰয়ড ক্লিনিক অ'পেনিং হৈছে আৰু আজিৰ পৰা প্ৰত্যেক দিনাই চুগাৰ আৰু থাইৰয়ড ডক্টৰ অৰ্জুন শৰ্মা GMCH ছাৰ প্ৰত্যেক দিনাই এভেইলেবল থাকিব। আৰু আপোনাৰ বেলেগ ডক্টৰ ইয়াত এভেইলেবল থাকে সদায়। দেৱত্তম অসম ছাৰ থাকে, মাউথ ছয়দিন, ENT থাকে, স্কিন, গাইনী, অৰ্থপেডিক্স, মেডিচিন, চাইল্ড স্পেচিয়েলিষ্ট এইবিলাক সদায় এভেইলেবল থাকে ডক্টৰ। আজি ডায়েবেটিছ যিখিনি মানে টেষ্ট হ'ব গোটেইখিনি আৰু চব ফ্ৰী, লিপিড প্ৰফাইল ফ্ৰী হ'ব, থাইৰয়ড ফ্ৰী, চুগাৰ ফ্ৰী। একদম দুখীয়া মানুহ চাই চুগাৰৰ আপোনাৰ মনিটৰিং যোনটো মেচিন থাকে সেইটো ফ্ৰী দিয়া যাব কেইজনমান পেচেণ্টক। আৰু আপোনালোকৰ মেডিচিনত বা ঔষধত কিবা ৰেহাই মূল্য থাকিব নেকি? ঔষধৰ ৰেহাই মূল্য থাকে, প্ৰত্যেক দিনা থাকে, সেইটো দিয়া যাব। কি ক'ব ৰাইজলৈ, কি আহ্বান জনাব? তাকে সঁহাৰি জনোৱাৰ কাৰণে ভাল লাগিছে। আজি বহুত মানুহ হৈছে কেম্পত, আগলৈও কৰি থাকোঁ, আগতেও কৰিছিলোঁ আৰু পিছলৈও কৰি থাকিম আৰু এনেকুৱা কেম্প। সঁচাকৈ আজি এটি আনন্দৰ দিন বুলি ক'ব লাগিব। আজি ৰাতিপুৱা ঠিক 8 বজাৰ লগে লগে আমাৰ সাধাৰণ ৰাইজ আমাৰ মাজত আহি আজি মেডিচিন হাউচত উপস্থিত হৈছে। আজি যিহেতু চুগাৰ, থাইৰয়ড আমাৰ বিনামূলীয়াকৈ আমাৰ আজি পৰীক্ষা আৰম্ভ কৰা হৈছে, সেয়ে দৰ্শকক সকলো সঁহাৰি জনাই খুব আনন্দিত হৈছোঁ। আৰু আমাৰ মেডিচিন হাউচত প্ৰত্যেক দিনাই আমাৰ ডক্টৰ লগ পাব। যিহেতু আজি আমাৰ চুগাৰ আৰু থাইৰয়ড স্পেচিয়েলিষ্ট ডক্টৰ অৰ্জুন দেৱ শৰ্মা আমাৰ মাজত আছে আৰু তেখেতে প্ৰত্যেক দিনে থাকিব। আৰু আপোনালোকে কিছু সংখ্যক গমেই পায়, অসমৰ এক জনপ্ৰিয় যি আমাৰ ইমূৰৰ পৰা সিমূৰলৈকে এক সলনি সৃষ্টি কৰিছে ডক্টৰ দেৱত্তম অসম ছাৰ। প্ৰত্যেক মাহত আমাৰ 2 দিনকৈ ইয়াত মেডিচিন হাউচত লগ পাব। আপোনালোকে আহিব পাৰে, ছাৰৰ লগত কথা পাতিব পাৰে আৰু নানান ৰোগ বেমাৰ আজাৰৰ পৰা প্ৰতিদান কৰিব পাৰিব। এইখিনিয়ে মোৰ ক'বলগীয়া।